আজি আকৌ আপোনালোকৰ ওচৰলৈ নতুন এটা ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আজিৰ ভিডিঅ'টোৰ মূল উদ্দেশ্য হৈছে যেতিয়া কোনোবা নৱজাতকৰ জন্ম হয়, নৱজাতকৰ জন্ম হোৱাৰ পাছত মানুহৰ যিটো নাম ৰাখে, নাম ৰাখি আৰু জন্ম ৰাশিৰ ওপৰত যিটো পাৰ্থক্য আছে তাৰ বিষয় লৈ মই কিছুমান কথা ক'ব খুজিম। জন্ম ৰাশি যেতিয়া কিছুমান জন্ম হয় তেতিয়া মানুহে ষ্টুডিঅ'ৰ ওচৰত গৈ তাৰ সম্বন্ধে তাৰ ৰাশিটো কি, গণটো কি সেইটো জানিব বিচাৰে। কিন্তু যেতিয়া নামকৰণৰ সময় হয়, নামকৰণৰ সময়ত তাতে যাৰ যি মত যেনেকৈ যিটো চিন্তাধাৰা সেইটো মতে তাতে নিজে যিটো ভাল ভাল নাম হয়, যেনেকৈ এ আখৰেৰে, পি আখৰেৰে, এম আখৰেৰে, এছ আখৰেৰে, টি আখৰেৰে আমি অতি সহজে বহুতো নাম তেনেকৈ ভাল ভাল নাম আমাৰ ওচৰলৈ আহে। কিন্তু জন্ম হোৱাৰ পাছত বা কেঁচুৱাটো কোনটো চৰণত জন্ম হৈছে, এটা কেঁচুৱা জন্ম হ'লে তাৰ যিটো ৰাশি হ'ব, কোনটো নক্ষত্ৰত জন্ম হৈছে ৰাশিটো, কোনটো চৰণত জন্ম হৈছে, সেই চৰণটো প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ চৰণ, এই চতুৰ্থ চৰণৰ ভিতৰত কোনটো চৰণত তাৰ আখৰটো পৰিছে, কোন গণৰ ওপৰত জাতক বা জাতিকাটোৰ জন্ম হৈছে, এইখিনি সম্পূৰ্ণ বস্তু আহিব। কিন্তু আপোনালোকে যেতিয়া নামকৰণ কৰে, এই নামকৰণৰ সময়ত কিন্তু এইবিলাক বিচাৰ নকৰাকৈ যেনে যিটো ভাল লাগিছে, যিটো নামৰ অৰ্থ আপোনালোকৰ কাৰণে ভাল বা নামটো শুনি ভাল লাগে, সেইটোৱে নাম আপোনালোকে দিব বিচাৰে। আৰু বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ নামকৰণৰ পদ্ধতি হিচাপে চাকি বাতি জ্বলাই তাৰ তলত যিটো নামবিলাক দিয়া হয়, আৰু এই চাকিবিলাকৰ মাজত যিটো চাকি একেবাৰে শেষলৈকে জ্বলি থাকিব বা উজ্জ্বল হৈ জ্বলি থাকিব, তাৰ তলৰ যিটো নামটো আহিব সেইটোকে আপোনালোকে তাৰ নাম ৰাশি ৰাখিবলৈ বিচাৰে। সেই নাম ৰাশিটোৰ যিটো অধিপতি গ্ৰহ বা সেই নাম ৰাশিটোৰ যিটো চৰণ হ'ব, কোনটো চৰণত সেই আখৰটো আপোনালোকে দিছে আৰু তাৰ গণটো বা কি হৈছে, চৰণ আৰু গণটো আপোনালোকে নজনাকৈ অকল নামৰ ওপৰত ভিত্তি কৰিয়ে তাৰ যিটো নাম আপোনালোকে দিছে সেইটো নাম তাৰ স্কুল, কলেজ, ভোটাৰ আই ডি, পান কাৰ্ড এটচেট্ৰা ঠাইত এইবিলাক বিয়পি পৰিব আৰু সেইটো আচল নাম হিচাপে আহি যাব। আৰু যিটো জন্ম ৰাশি, যেতিয়া বিয়া হ'ব, কেতিয়াবা বিয়া বিচাৰ কৰিবলৈ যাব, পঢ়া শুনা বা যিকোনো বস্তু বিচাৰ কৰিবলৈ গ'লে আপোনালোকে কুণ্ডলীখন বিচাৰ কৰাব। তেতিয়া আপোনালোকে কয় এইটো তাৰ ৰাশিটো এইটোতো সাধাৰণ ৰাশি, এইটোতো এনে ৰাশি। কিন্তু এই এনে ৰাশিটো প্ৰধান ৰাশিৰ হিচাপে আহি যায়, আৰু সেই ৰাশিটো জন্ম হোৱা ৰাশিটোৰ মাজত যদি শত্ৰু ৰাশি হয়, তেনেহ'লে ল'ৰাটো যেতিয়া ডাঙৰ হ'ব, তেনেহ'লে এই নানা ধৰণৰ সমস্যা দুটা ৰাশি হোৱাৰ কাৰণে জন্ম ৰাশি যদি আৰু নাম ৰাশিৰ মাজত যদি শত্ৰু ৰাশি হৈ যায়, তেনেহ'লে ল'ৰাটোৰ কাৰণে বহুত সমস্যা আহিব বা ছোৱালীটোৰ কাৰণেও বহুত সমস্যা আহিব। তেতিয়া যি সময়ত যি সমস্যাৰ উৎপত্তি হ'ব, সেইটোৰ প্ৰতিবিধানৰ দ্বাৰা আপোনালোকে জ্যোতিষৰ শৰণাপন্ন হয়। কিন্তু ভুলটোতো আপোনালোকে আগতেই কৰি থৈ বহুতেই। সেইকাৰণে মোৰ এটা ধাৰণা বা মই যিটো ভাবোঁ যে যিটো জন্ম মৃত্যু বিবাহ এইটো ভগৱানৰ ওচৰত, কাজে যিটো ভাগ্য লৈ ল'ৰাটো বা কেঁচুৱাটো জন্মগ্ৰহণ কৰিছে, সেইটো যিটো ৰাশি লৈ, যিটো লগ্ন লৈ, যিটো নক্ষত্ৰ লৈ
যিটো চৰণত জন্মগ্ৰহণ কৰিছে সেইটোৰ ওপৰত যদি নামকৰণ কৰা হয় তেনেহ'লে ভাল হ'ব নেকি মই ভাবোঁ। যদি বা ল'ৰাটো দ্বিতীয় বা তৃতীয় চৰণত জন্ম হৈছে কিন্তু আপোনালোকে দিয়া নামটো যদি প্ৰথম বা চতুৰ্থ চৰণৰ আখৰ আহি গৈছে তেনেহ'লে নামটো যিমানেই ভাল নহওক কিয় তো অলপ তাৰ জীৱনলৈ অলপ অশুভ হ'ব পাৰে। তাৰপিছতো যদি কেঁচুৱাটো ডাঙৰ ৰাশিত জন্মগ্ৰহণ কৰিছে আপোনালোকে নামটো ধুনীয়া কিন্তু ৰাশিটো যদি সৰু ৰাশিত আহি যায় তেনেহ'লেও তাৰ ভিতৰতো ডাঙৰ আৰু সৰু ৰাশিৰ ভিতৰতো এটা সমস্যা আহি যাব। সেয়ে যিটো আপোনালোকে নামটো দিব চাকি বতি জ্বলাই যিটো নামটো আপোনালোকে দিছে সেইটো তাৰ ব্যৱহাৰিক নাম হৈ যাব। আৰু জন্ম ৰাশিটোক আপুনি বাদ দিব নোৱাৰে। প্ৰতি ক্ষেত্ৰত আমি যিকোনো বস্তু বিচাৰ কৰিবৰ কাৰণে আমি ৰাশি কুণ্ডলী বিচাৰ কৰিবই লাগিব। যেতিয়াই বিচাৰ কৰিবলৈ যাওঁ তেতিয়া যদি তাৰ গ্ৰহ দশা শুভ হৈছে আৰু নাম ৰাশিৰ যিটো অধিপতি গ্ৰহ সেইটো গ্ৰহ যদি বেয়া পজিশ্যনত থাকে বেয়া অৱস্থাত থাকে তেনেহ'লে জন্ম ৰাশিৰ পজিশ্যন যদি ভাল থাকে তেনেহ'লে ই মিশ্ৰ ফল সেইটো সময়ত মিশ্ৰ ফল পাব। আৰু যদি যেনেকৈ বৃহস্পতিৰ অধীনত বা মংগলৰ নক্ষত্ৰত বা বৃহস্পতি শুক্ৰ নক্ষত্ৰত যদি প্ৰবীণ নক্ষত্ৰত জন্ম হৈছে আৰু আপোনালোকে যিটো নামকৰণ কৰিছে সেইটো ৰাহু নক্ষত্ৰত কেতু নক্ষত্ৰত গুচি গৈছে বা দুৰ্বল গ্ৰহ নক্ষত্ৰত গুচি গৈছে তেনেহ'লে তাৰ ভৱিষ্যত জীৱনৰ ক্ষেত্ৰত অলপ বাধা হৈ থিয় দিব। সেইকাৰণে বহুতো ক্ষেত্ৰত যেতিয়া ৰাশিফল প্ৰতিদিনা ৰাশিফল কয় সাপ্তাহিক ৰাশিফল ক'ব পাৰে কয় তেতিয়া একেটাই ৰাশিত তিনিটা ল'ৰা বা ছোৱালী যদি হয় তেনেহ'লে সেইদিনাখন ৰাশিফলৰ যিটো ফলাফল তাহাঁতে ঘোষণা কৰে এইটো ঘোষণা মতে এইটো নিমিলা এজনৰ মিলিছে হয়তো দুজনৰ মিলা নাই। তেতিয়া আমাৰ জ্যোতিষৰ ওপৰতেই সেইটো দোষটো দিব খোজে যে সেইবিলাক ফাল্টু বস্তু সেইবিলাক নিমিলে। কেলৈ নিমিলে সেইটোৱেই কথা যে একেটা ৰাশিত তিনিটা গণ হয় একেটা ৰাশিত আঢ়ৈটা নক্ষত্ৰলৈ একেটা ৰাশি হয় আৰু আঢ়ৈটা নক্ষত্ৰ এটা ৰাশি উৎপন্ন হয় আৰু এটা ৰাশি তিনিটা গণ যেতিয়া হয় গণ হিচাপে একে ৰাশি হ'লেও মীন ৰাশি নৰগণ মীন ৰাশি ৰাক্ষসগণ মীন ৰাশি দেৱগণো হ'ব পাৰে। কাজেই এইখিনি ক্ষেত্ৰত যিবিলাক নামকৰণ যদি মোৰ মতে যিটো চৰণ কওঁতে যেনেকৈ মানুহৰ আমাৰ চাৰিটা অৱস্থা যেনেকৈ আছে বালক অৱস্থা কুমাৰ অৱস্থা যুৱক অৱস্থা বৃদ্ধাৱস্থা তেনেকৈ চৰণৰ মাজতো তেনেকৈ আছে গ্ৰহৰ মাজতো তেনেকৈ বাল যুৱক কুমাৰ যুৱক আৰু বৃদ্ধা অৱস্থাত গ্ৰহবিলাকৰ মাজতো আছে। সেইমতে চৰণ প্ৰথম আৰু চতুৰ্থ চৰণ হৈছে অলপ দুৰ্বল চৰণ। প্ৰথম চৰণ বালক চৰণ দ্বিতীয় চৰণ হৈছে আৰু এইটো চৰণত যদি যিকোনো কেঁচুৱাৰ নামকৰণ কৰা হয় বা দ্বিতীয় তৃতীয় চৰণত যদি জন্ম হৈছে সেইটো চৰণত যিটো আখৰটো আহিব সেইটো আখৰৰ ভিত্তিত যদি নামকৰণটো কৰা হয় তেনেহ'লে তাৰ এক ৰাশি হ'ব দুটা ৰাশি কেতিয়া নাহে নহ'লে দুটা ৰাশি আহিলে বহুতো ক্ষেত্ৰত উন্নতিৰ ক্ষেত্ৰত আমাৰ বাধা হৈ থিয় দিব পাৰে। সেইকাৰণে মোৰ এটা বিশেষ অনুৰোধ যে যিবিলাক ল'ৰা ছোৱালী অহা সময়ত জন্মগ্ৰহণ কৰিব
বা নতুন জন্মগ্ৰহণ হৈছে তাহাঁতৰ নামকৰণ জন্ম সময় দিন সময় আৰু স্থান যিটো ৰাশি নক্ষত্ৰ লৈ আহিছে সেইটো মতেই স্কুল কলেজৰ নাম হ'লে ভাল পায়। তো আজি ভিডিঅ'ত এইখিনিকে মই কৈছোঁ ক'ব খুজিছোঁ অহা সময়তে আৰু ভিডিঅ'ৰ লগত মই আপোনালোকৰ ওচৰলৈ আহিম।